নমস্কাৰ HP ব্লগ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। SSC ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ৰিকুৱাৰমেণ্ট 2025ৰ নতুন এটা পোষ্ট খোল খাইছে 2423টা পদ। তাৰে আপোনালোকৰ পেজ 13 পোষ্ট বুলি কয় এইটো। তাত আপোনালোকৰ বৰ্তমান অনলাইন চলি আছে। লাষ্ট ডেট 23 তাৰিখলৈকে আছে। এইটো মাহৰে কেনেকৈ এপ্লাই কৰিব পাৰিব আৰু কি কোৱালিফিকেশ্যন সকলো জনাম। এই লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব। তাৰ কাৰণে এডভাৰটাইজমেণ্টটো মই খোলাই দিছোঁ, আপোনালোকে চাই ল'ব। দিয়া আছে লাষ্ট ডেট আপোনালোকৰ বৰ্তমান 2 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে অনলাইনটো। লাষ্ট ডেট দিয়া আছে 23/6/2025 আৰু লাষ্ট পে'মেণ্ট যোনটো অনলাইন কাটিব লাগে সেইটো দিয়া আছে 24 তাৰিখলৈকে। আৰু আপোনালোকৰ যদি কিবা কাৰেকশ্যন কৰিব লগা থাকে তেতিয়াহ'লে আপোনালোকে 28 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত কৰিব লাগিব। আৰু CBTটো আপোনালোকৰ আগষ্ট মাহত হ'ব পাৰে বুলি টেণ্টেটিভ ডেট এটা দিয়া আছে, জুলাই বা আগষ্ট মাহত। আৰু কোৱালিফিকেশ্যনটো কি লাগিব বুলি ক'লে, কোৱালিফিকেশ্যনটো আপোনালোকৰ 10 মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডাৰী পাছ আৰু গ্ৰেজুৱেট লেভেল, মানে তিনিটা লেভেলতে আপোনালোকৰ নতুন বেলেগ পষ্ট আছে। সেই হিচাপে আপোনালোকৰ কোৱালিফিকেশ্যনটো লাগিব। আৰু এজ লিমিটটো দিয়া আছে সকলোবিলাক বেলেগ। এইটো চাৰ্টটো দিয়া আছে এজ লিমিটৰ। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাই ল'ব। পষ্ট অনুযায়ী আপোনালোকৰ কি এজ লাগিব সেইটো দিয়া আছে। আৰু চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ CBT হ'ব প্ৰথম। আৰু ইয়াতে দিয়াও আছে আপোনালোকৰ চিলেবাছটো, মই তললৈকে চাই দিব। আৰু এক্সামিনেশ্যন চেণ্টাৰটোতো আমাৰ গুৱাহাটীতে আছে, আৰু বাকী বেলেগ ষ্টেটবিলাকৰ বেলেগ ষ্টেটতো আছে। এইটো আপোনালোকৰ এক্সামিনেশ্যন স্কিম অফ এক্সামিনেশ্যন। এইটোত দিয়া আছে আপোনালোকৰ জেনেৰেল ইণ্টেলিজেঞ্চ, জেনেৰেল এৱাৰনেছ, কোৱান্টিটিভ এপ্টিটিউড আৰু ইংলিছ লেংগুৱেজ। তাৰ কাৰণে আপোনালোকৰ 25টাকৈ কুৱেশ্যন আছে আৰু 50 মাৰ্ক, মানে 2 নম্বৰ মাৰ্ককৈ আছে প্ৰত্যেকটা কুৱেশ্যনত। আৰু কম্পিউটাৰ বেছ টেষ্টটো আপোনালোকৰ 2টা লেংগুৱেজতে হ'ব, হিন্দী আৰু ইংলিছ, এই 2টা লেংগুৱেজত। আৰু আপোনালোকৰ কি পষ্ট আছে সেইটোৰ কাৰণে আপোনালোকে লাষ্টৰ পিনে যাব লাগিব। টোটেলি এনেকজাৰ 3 বুলি আছে, এইটো ৰ'ব মই দেখুৱাই দি আছোঁ। এইটো আমাৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে আছে। এইটো আমাৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে। এইটো ফিল্ড কাম লেবৰেটৰী এটেণ্ডেণ্ট আছে, MTS আছে, MTS নন টেকনিকেল, MTS নন লেবৰেটৰী এটেণ্ডেণ্ট, ৱৰ্কশ্বপ এটেণ্ডেণ্ট, ষ্টাফ কাৰ ড্ৰাইভাৰ, ফিল্ড এছিষ্টেণ্ট, MTS এছিষ্টেণ্ট ষ্ট'ৰ কিপাৰ। এইবিলাক আপোনালোকৰ কোৱালিফিকেশ্যনটো মেট্ৰিক পাছ হ'লে হ'ব। আৰু হায়াৰ ছেকেণ্ডাৰী পাছৰ কাৰণে এছিষ্টেণ্ট ষ্ট'ৰ কিপাৰ। আৰু গ্ৰেজুৱেশ্যনৰ কাৰণে এইকেইটা পষ্ট আছে 175ৰ পৰা। লাইব্ৰেৰিয়ান জুনিয়ৰ চাইণ্টিফিক এছিষ্টেণ্ট, টেকনিকেল ছুপাৰিনটেণ্ডেণ্ট, জুনিয়ৰ একাউণ্টেণ্ট, এইবিলাক চব আপোনালোকৰ গ্ৰেজুৱেট লেভেল 5, 6, 4 এনেকৈ আছে। বাকী আমাৰ 185লৈকে আছে। আমাৰ নৰ্থ ইষ্টৰ কাৰণে 165ৰ পৰা। এইখিনি পষ্ট, আৰু টোটেল পষ্টটো আপোনালোকৰ
2430টা পদ আছে। এইখিনি আছিলে লাষ্টলৈকে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰি দিব। আগলৈ যাতে এনেকুৱা হৈ থাকে তাৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি থৈ দিব। ধন্যবাদ।